নমস্কাৰ অসমবাসী, এই মুহূৰ্তত আহি পৰিছে এক ব্ৰেকিং নিউজ। হয়, বিজ্ঞাপন দিবলৈ সাজু চৰকাৰ। সাজু কৰক আপোনাৰ নথিপত্ৰসমূহ। শীঘ্ৰে 2 লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া আহি আছে। লৈ আহিছোঁ সবিশেষ। ৰাজ্যত যিকোনো মুহূৰ্তত প্ৰকাশ পাব বিভিন্ন বিভাগৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন। হয়, ব্ৰেকিং নিউজ। সাজু কৰক আপোনাৰ নথিপত্ৰ। শীঘ্ৰে আৰম্ভ হ'ব 2 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া। হয়, বিজ্ঞাপন দিবলৈ সাজু হৈছে চৰকাৰ। প্ৰতিটো বিভাগতে চিনাক্ত কৰা হৈছে খালী হৈ থকা পদসমূহ। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে। হয়, অনুমোদিত পদসমূহ দ্ৰুতগতিত চলি আছে মূল্যায়ন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে প্ৰস্তুতিৰ এই বিশেষ তথ্য। হয়, ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ 2 লাখ চাকৰি দিব অসম চৰকাৰে। হয়, অনুমোদিত পদসমূহ দ্ৰুতগতিত চলি আছে প্ৰস্তুতি। ব্ৰেকিং নিউজ। প্ৰতিটো বিভাগতে চিনাক্ত কৰা হৈ আছে পদসমূহ। হয়, বিজ্ঞাপন দিবলৈ সাজু হৈ উঠিছে ইতিমধ্যে চৰকাৰ। হয়, ভিডিঅ'টো ভাল লাগিলে যিমান পাৰে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি আপোনাৰ মতামত নিশ্চয় জনাব।